এটা কথা কি জানেনে, সপোন যে আমি দেখোঁ বা চবৰে এটা আশা থাকে মানুহৰ যে কিবা এটা কৰিম বা কিবা এটা হ'ব লাগিব লাইফত বুলি। তো সেইটো কাৰণে সপোন আমি সদায় ডাঙৰ ভাবোঁ আৰু ভাল ভাবোঁ, যিটো আমি শুই শুই চকু মুদি মানে ভাবি ভাল লাগে, যিটো আমি এটা ভাবি সাংঘাতিক ধৰণে আনন্দ পাওঁ। তো কথা হ'ল সপোন দেখোঁ যেতিয়া এনেকুৱা সপোন দেখিব লাগে যিটো সপোন আমি বাস্তৱত পৰিণত কৰিব পাৰিম বা আমি সেই দিশটোত কষ্ট কৰিছোঁ বা কৰিব পাৰিম, তেনেকুৱা ধৰণৰ সপোন দেখিব লাগে। এতিয়া যিটো বস্তু পচিবল নহয় আমাৰ দ্বাৰা বা বৰ্তমান মোৰ যিটো ছিটুৱেশ্যন তাৰ পৰা যিটো আমাৰ সপোন পূৰা নহয় কেতিয়াও, সেই সপোনটো দেখিব নালাগে। কাৰণ এইটো কাৰণে নালাগে বুলি কৈছোঁ, সেই সপোনটো দেখি বা ভাবি বাস্তৱত পৰিণত নোহোৱাৰ কাৰণে আপোনাৰ চলি থকা দিনকেইটা মানে প্ৰেজেণ্টত আপোনাৰ বহুত দুখ হয় বা কষ্ট হয়। তো সেইটো কাৰণে আমি যিটো বস্তু মানে যিটো সপোন আমি পূৰা কৰিব পাৰিম বা যিটো আমাৰ দ্বাৰা পচিবল, সেই সপোনটোৰ কথাহে আমি ভাবিব লাগে আৰু যিমান পাৰোঁ পাগলৰ নিচিনা হাৰ্ডৱৰ্ক কৰি কষ্ট কৰিব লাগে। তেতিয়া মানে কি হয়, আমাৰ সপোনটো মানে দেখা সাৰ্থক হয়। কাৰণ এতিয়া বয়স হ'লগৈ, ধৰক এতিয়া আমাৰ 30 বছৰ বা 25 বছৰ আমাৰ বয়স, আমি বা 10 পাছ কৰিছোঁ বা হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু আমি ভাবি আছোঁ এদিন চাইণ্টিষ্ট হ'ম বা এজন পাইলট হ'ম। সেইটো এতিয়া এই সময়ত পচিবল নহয় মানে। তো মানে এক্সাম্পল হিচাপে কথাটো ক'লোঁ। তো তাৰ মানে এইটোও নহয় যে কিয় পচিবল নহয় বুলি কিছুমানে প্ৰশ্ন কৰিব পাৰে বা প্ৰশ্ন এটা মনত উদয় হয়। তো কথাটো সেইটো নহয়, ডেফিনেটলি পচিবল হয়। এজটোৱে বা বয়সটোৱে একো মেটাৰ নকৰে, কিন্তু ইমানখিনি হাৰ্ডৱৰ্ক কৰা মানুহ মানে প্ৰেক্টিকেল লাইফত খুবেই কম, মানে 100ৰ ভিতৰত 1%ও সম্ভৱ নহ'ব। আৰু এনেকুৱা পৃথিৱীতো উদাহৰণ বহুত কম। তো সেইটো কাৰণে আমাৰ শক্তি মানে মগজুৰ হওক বা শাৰীৰিক হওক বা যিকোনো আমাৰ শক্তি চাই সেই সপোন দেখিলোঁ আৰু সেইটোৰ ওপৰতে পাগলৰ নিচিনা কষ্ট কৰি সেইটো যেনে তেনে হ'লেও সাৰ্থক মানে কৰিব লাগে। এনেই অযথা সপোন দেখি বা কল্পনা কৰি আশা কৰি নিজৰ বৰ্তমানটো কেতিয়াও বেয়া কৰিব নালাগে।